এটা ইউটিউবৰ ৰোষ্ট কৰা চেনেল আছে আসামৰ ডেকা নামৰ তো এই ল'ৰাটোক মই এটা নাম গিফ্ট দিছোঁ মিষ্টাৰ কুকুৰৰ পোৱালি। ভিডিঅ'টো ধেমালিৰ বাবেহে অসমৰ ডেকা নামৰ ইউটিউব চেনেলটোৰ পৰা লোৱা হৈছে, কোনো ৰষ্টৰ বাবে ইয়াৰ নহয়। আচ্ছা হয় নেকি? এটা মই বাৰু কুকুৰৰ পোৱালিয়ে হয়, কিন্তু আপুনি নিজে কি পকল মেকআপ লগোৱা বাইদেউ নহয় জানো? বন্ধুসকল মানে আইতাগৰাকী ন পুৰা তেল ফাটিছে। বলাচোন বন্ধুসকল, আজি আমি আকৌ এই বাইদেউগৰাকীৰ হিচাপ লওঁ। বন্ধুসকল পোনপ্ৰথমে ন তোমালোকক মই বহুত ধন্যবাদ জনাইছো, কাৰণ তোমালোকে মোক বহুত ছাপোৰ্ট আৰু মৰম দি আহিছা, আৰু আগলৈও যাতে তোমালোকে ন মোক এনেকৈয়ে ছাপোৰ্ট কৰি থাকা। বন্ধুসকল মই আজিলৈকে ল'ৰা বা ছোৱালীক ন কাকো তলৰ বা ওপৰৰ বুলি ভাবা নাই, সকলোকে সমান চকুৰে চাওঁ আৰু সকলোকে সমান বুলিয়ে ভাবি আহিছো। মই যোনে উল্টা পুল্টা কৰি ভিডিঅ' বনাই, উল্টা পুল্টা কথা কৈ ভিডিঅ' বনাই, সেইবিলাকৰ ওপৰতহে ভিডিঅ' বনাওঁ। মানে বন্ধুসকল সঁচা কথা ক'বলৈ গ'লে মই একদম চিধা ল'ৰা হয়, বেকা বেকি ন একদম নাজানো, আৰু যিটো বেয়া দেখোঁ চিধা চিধি কৰি দিওঁ, হয়তো সেইবাবেই কিছুমানে মোক বেয়া পায়। বন্ধুসকল এই বাইদেউগৰাকীক যে দেখিছা, এই বাইদেউগৰাকীক মানে মই এটা ভিডিঅ' ৰোষ্ট কৰিছিলো, কাৰণ বাইদেউগৰাকীয়ে এনেকৈ কৈছিল, আজিকালি ছোৱালীবিলাকে মাথাত বহুত মেকআপ লগায়। মোৰ এটা কুৱেশ্যন, মুখত মেকআপ নলগাই মানে কুকুৰত মেকআপ সানিম নেকি? আৰু এনেকৈও কৈছিল। দাদাহঁতক ক'লো ইমান লেবেল দেখাই লাভ নাই, ইমান ভদ্ৰ দেখাইও লাভ নাই, কাৰণ হৈছে ৰাস্তাই ঘাটে মানুহৰ আগত মোটা চৰিত্ৰটোতো আৰু মানে সঁচা কথা ক'বলৈ গ'লে ন বহুত কিবা কিবি কৈছিল, আৰু সেইবাবেই মই ৰোষ্ট কৰিছিলো। কিন্তু এখেতচোন সম্পূৰ্ণ উল্টা, মানে আমাৰ নিচিনা সাধাৰণ মানুহবোৰে ভুল কৰিলে অলপ পিছতে উপলব্ধি কৰোঁ আৰু নিজৰ ভুলটো ন স্বীকাৰ কৰোঁ, কিন্তু এখেত ন তেনেকুৱা নহয়, নিজকে কি বুলি ভাবে নাজানো। আৰু মোক লৈ ন এখেতে যোৱাকালি আৰু এটা ভিডিঅ' বনাইছে, চাওঁচোন আহা। এটা ইউটিউবৰ ৰোষ্ট কৰা চেনেল আছে আসামৰ ডেকা নামৰ, তো এই ল'ৰাটোক মই এটা নাম গিফ্ট দিছোঁ মিষ্টাৰ কুকুৰৰ পোৱালি। এই কুকুৰৰ পোৱালিটোক ক'লোঁ ডেফিনেটলি মই কাৰো তলত নপৰোঁ, মোৰ মা পাপাই খুৱাইছে পিন্ধাইছে, মই মা পাপাৰ তলতহে কৰিম, তাতকৈ বেছি মই কুকুৰৰ তলততো যাব নোৱাৰোঁ ন, তো তোমাৰ নিচিনা বাইদেউ আপুনি মোৰ তলত আহিব নালাগে, মই বাৰু কুকুৰে দিয়কচোন। আপোনাৰ মুখখন ন এনেও বেয়া, আপুনি কেনেকুৱা ছোৱালী ন ইতিমধ্যে গোটেই অসমখন নহ'লেও আধা আধি অসমৰ মানুহে গম পাইছে আপুনি কেনেকুৱা ধৰণৰ ছোৱালী। আৰু মই আপোনাৰ মুখে মুখে লাগিব নোৱাৰোঁ, কিন্তু যুক্তিত কেইটামান কথা ক'ব পাৰোঁ। ভালকৈ কাণ খুলি শুনক, মগজটো ন ফ্ৰিজৰ পৰা উলিয়াই আনি। প্ৰথম কথা, মই আজিলৈকে মোৰ তলত ন কাকো পৰিবলৈ কোৱা নাই, খালি মই কৈছো আপুনি বা মই ন আমি অসমবাসী ৰাজ্যতকৈ ডাঙৰ নহয়। এতিয়া কথা হ'ল আপুনি এটা প্লেটফৰ্মত ভিডিঅ' বনাইছে, যিটো প্লেটফৰ্মত ন গোটেই পৃথিৱীৰ মানুহ আছে, আৰু আপুনি কি কৰিছে কি নাই কৰা ন সকলোৱে দেখিছে। আৰু আপুনি যে ক'লে আপুনি আপোনাৰ মা পাপাৰ খাই আছে বুলি, মইনো কেতিয়া ক'লো আপুনি মোৰ খাই আছে বুলি? সকলোৱে ন নিজৰ মা পাপাৰ খাই ডাঙৰ হয়, কিন্তু আপুনি টিকটকত ভিডিঅ' বনোৱাৰ লগত আপোনাৰ মা দেউতাৰ কি সম্পৰ্ক হে? কি মানে আপুনি ক'ব বিচাৰিছে নেকি আপুনি ভিডিঅ' বনোৱাৰ কাৰণে আপোনাৰ মা দেউতাই আপোনাক একো কোৱা নাই? মই ক'বলৈ কোন হয় নাই? এতিয়া বাইদেউ মই আপোনাক কওঁ শুনক, আপোনাৰ যদি এই ভিডিঅ'বোৰ চাই আপোনাৰ মা দেউতাই ভাল পায়, তেনেহ'লে আপুনি আপোনাৰ দেউতা মাকে দেখাওক না। এনেই মিছামিছি টিকটকত কিয় আপলোড কৰিছে? আপোনাৰ ভিডিঅ'বোৰতো চাই ৰাইজে ভাল পোৱা নাই, চাওক আপুনি ঘৰত কি কৰিছে কি নাই কৰা সেইটো আমাৰ দৰকাৰ নাই, কিন্তু আপুনি যিকোনো এটা ফকতীয়া ভিডিঅ' পাব্লিকৰ আগত এৰি দিয়াৰ পাছত আপোনাকতো পাব্লিকে ট্ৰল দিবই ন। আপুনি কি কৈছিলে নিজে এবাৰ মনত পেলাওকচোন। এতিয়া বন্ধুসকল তোমালোকে কোৱা, এখেতে এনেকুৱা কিছুমান ফকতীয়া মন্তব্য টিকটকত এৰি দিব আৰু আমি কি শুনি থাকিব লাগে, চাই থাকিব লাগে? চাওক বাইদেউ মই আপোনাক ন আকৌ এবাৰ কৈছো, আপোনাৰ যদি পকৰ টিকাৰ ল'ৰাবোৰৰ ওপৰত বেয়াকৈ ইমান বকিব মন যায়, আপুনি সেইবোৰ ভিডিঅ' বনাই নিজে চাই থাকিব না, নিজে শুনি থাকিব না। এনেই মিছামিছি এনেকুৱা ফকতীয়া ভিডিঅ'বোৰ টিকটকত আপলোড দি আমাক অশান্তি নকৰিব হে। বন্ধুসকল মই সঁচা কৈছো, ইমান নীলাজী ছোৱালী ন মই জীৱনত দেখা নাই। ইমান মানুহৰ ট্ৰল খায়ো হাঁহি দেখিছানে বাইদেউগৰাকী? চালা অদৰকাৰী ছোৱালী পকৰত মেকআপ কৰোঁতে মগজৰ পৰা যে চিন্তা কৰে ন পাহৰিলেই চাগৈ। এইগৰাকীয়ে মগজৰ পৰা নহয় বেলেগ কৰবাৰ পৰা চিন্তা কৰে যেনহে পাওঁ। আৰু গাইজ মই যে এটা ভিডিঅ' বনালোঁ তাতে একো মই ইমানো বেয়া কথা কোৱা নাই, মই নিজৰ হিচাপত মই জানো একো বেয়াকৈ কোৱা নাই। ঐ বাবলু, এই মক্কেলজনী কিবা এটা কৰিছোন, ডিলিট কৰক, ব্লক কৰক, আনফল' কৰক, সি হাঁহি এনজয় কৰক। বন্ধুসকল মানে এইজনী ন বহুত অদ্ভুত ছোৱালী, বেয়াকৈ কোৱা নাই বুলিয়েই থাকিল। আৰু গাইজ মই যে এটা ভিডিঅ' বনালোঁ তাতে একো মই ইমানো বেয়া কথা কোৱা নাই, মই নিজৰ হিচাপত মই জানো একো বেয়াকৈ কোৱা নাই। বাইদেউ আপুনি ন ভালকৈ কৈছে, আপুনি কেতিয়াও বেয়া কথা ক'বই নোৱাৰে, আপোনাৰ মুখেদি ন মহৎ লোকৰ পানীহে ওলাইছে, আল্টু ফাল্টু কথা ওলোৱা নাই নহয়। পকৰত মেকআপ লগাইটো বেয়া কথা হ'ল নেকি? ৰাস্তাত ল'ৰাবোৰে মুতিছে, এইবিলাক মানে বেয়া কথা হ'ল নেকি? ভাল কথাহে নহয় জানো? পৰিয়ালৰ মাজত বহি আমি এইবোৰ কথাইতো পাতো নহয় জানো? ল'ৰাবোৰে কোনফালে মুতে, ল'ৰাবোৰে ক'ত মুতে, কেনেকৈ মুতে, আৰু ছোৱালী পকৰত কেনেকৈ মেকআপ লগাই, এইবোৰেতো পাতো আমি নহয় জানো? আৰু বন্ধুসকল মই ন এটা কথা কোৱা নাছিলো, এইজনী ছোৱালীয়ে ন কথাই অকল ল'ৰাবোৰকেই দুখী থাকে। মই টিকটকৰ যোগেদি দুজনমান ল'ৰাক ক'বলৈ বিচাৰিছোঁ, মৰমৰ দাদাহঁতক ক'লৈ দুজনমান ল'ৰাই কৈ আছে হা, নাজানো ৰূপাই কিয় এই কথাই প্ৰতি যে ল'ৰাবোৰকে দুখী থাকে। আৰে বাইদেউ আপুনি ল'ৰাবোৰৰ বিষয়ে ইমান জানেনে? মানে কি বাইদেউ আপুনি ল'ৰাবোৰৰ ওপৰত কিবা গৱেষণা কৰিছিলে নেকি? নে ল'ৰাবোৰৰ পাছে ঘূৰি ল'ৰাবোৰে ক'ত মুতে সেইবোৰ চাই থাকে? ঠিক নাই বন্ধুসকল, এইজনী বৰ বিষাক্ত ছোৱালী দেই, মানে
ক'ত কেতিয়া কি কৰিব পাৰে কোনো ঠিক নাই বন্ধুসকল সঁচা কথা এটা কোৱাচোন এইজনী ছোৱালীৰ কথাবোৰ শুনিলে অলপ বেলেগ এজনী ছোৱালীলৈ মনত নপৰে নে বাৰু মই কাৰ কথা কৈছোঁ অলপ ভাবা আৰু কমেণ্ট নকৰিবা বাৰু তোমালোকে নিজে ভাবি থৈ দিয়া কমেণ্ট নকৰিবা যোৱাকালি এটা মেকআপৰ ওপৰত ভিডিঅ' বনাইছিলোঁ জাষ্ট হাঁহাৰ কাৰণে তাতো এনেকুৱা একো বেয়া শব্দই নাই জাষ্ট নৰ্মেলি আমি ঘৰত যেনে কথা পাতোঁ সেইটোৱে শব্দ ইউজ কৰিছোঁ তো ইয়াতে বেয়া কমেণ্ট লিখা কেইজনক ক'লোঁ ৰাস্তাৰ বিনচয়া কুকুৰৰ পোৱালি নেকি তোমালোক য'তে ত'তে মূৰ মাৰি দিয়া বন্ধুসকল মই নাৰীক সন্মান কৰোঁ কিন্তু সেইবুলি এনেকুৱা ছোৱালীক মই সন্মান কৰিব নোৱাৰোঁ বন্ধুসকল মই চিধা কৈছোঁ এজনী মহা হাৰামী ছোৱালী হয় কাৰণ ভাল ঘৰৰ ছোৱালী এজনী এনেকুৱা কথাবোৰ কৈ কেতিয়াও ভিডিঅ' বনাই আপলোড কৰিব নোৱাৰে মই বিশ্বাস নকৰোঁ কেতিয়াও কৰিব নোৱাৰে বন্ধুসকল তোমালোকে কোৱা কথাটো হয় নে নহয় বন্ধুসকল বিশেষ মোৰ আৰু ক'বলগীয়া একো নাই এই মোক বাদ দিয়া যোনে কমেণ্ট কৰি বুজাবলৈ গৈছে সকলোকে তাই বেয়াকৈ কৈছে তো ইয়াতে বেয়া কমেণ্ট লিখা কেইজনক ক'লোঁ ৰাস্তাৰ বিনচয়া কুকুৰৰ পোৱালি নেকি তোমালোক য'তে ত'তে মূৰ মাৰি দিয়া সকলোকে কুকুৰৰ লগতেই তুলনা কৰিছে নাজানো আৰু পাই নিজে চাগৈ বহুত মহান এখেতে এইবোৰ ভিডিঅ' বনাৰ বাবে আমি ভাল বুলি ক'ব লাগে চাগৈ বাহ কি ভিডিঅ' বনাইছে একদম তাৰিফ কৰিবলগীয়া ৱাহ কি বনাইছে অসমততো এনেকুৱা ভিডিঅ' কোনো বনোৱাই নাই বাৰু ঠিক আছে নহ'লে বন্ধু ক'লে মানে যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা ছাবস্ক্ৰাইব কৰিবা প্লিজ চেনেলটো বৰ বেছি কৰি দিবা ঠিক আছে নহ'লে আজিলৈ আৰু